নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক আজি এটা বিশেষ বস্তু দেখুৱাবলৈ আমি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। এনেকুৱা ধৰণৰ এটা বিশেষ বস্তু, যিটো বস্তু হয়তো আগতে আপোনালোকে ইউটিউবৰ সাম্ৰাজ্যত অতি কম দেখিছে বা কেতিয়াও দেখাই নাই। কি বস্তু জানিবলৈ চাই থাকক। যিটো বস্তু আমি বনাম বা আপোনালোকক দেখুৱাম, সেই বস্তুটোৰ কাৰণে আমাক প্ৰথমতে প্ৰয়োজন হ'ব বাঁহ। এয়া আমি বাঁহ কাটি আনিলোঁ। এতিয়া কৈ দিওঁ মই কি বনাবলৈ গৈ আছোঁ। এতিয়া আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা ভেলাঘৰ অৰ্থাৎ ভেলাপুঁজি অথবা মেজি এইটো বনোৱা দেখুৱাবলৈ প্ৰয়াস কৰিম। কিয়নো বৰ্তমান আধুনিকতাৰ কবালতে গ্ৰাস কৰি নিয়া পৃথিৱীত বা আমাৰ সমাজত এইবিলাক বস্তু লাহে লাহে যেন বিলুপ্ত হৈ যাব। সেয়েহে আজিকালি যিহেতু আমাৰ যুৱ সমাজ তথা ল'ৰা ছোৱালী সকলোবিলাক ছ'চিয়েল মিডিয়াতে ব্যস্ত, সেই ইউটিউবৰ জৰিয়তে এই ভেলাঘৰ বা ভেলাপুঁজি অৰ্থাৎ মেজি বনোৱা প্ৰক্ৰিয়াটো চমুকৈ দেখুৱাবলৈ প্ৰয়াস কৰিম। হয়তো বহুতে জানে, কিন্তু আজিৰ পৰা হয়তো 10-5 বছৰ পিছত এইবিলাক লাহে লাহে বিলুপ্ত হৈ যাব আৰু বনাব জনা মানুহেই নাথাকিব। কাৰণ যদি আমাৰ অগ্ৰজ প্ৰজন্মটো নাইকিয়া হৈ গ'লে হয়তো আজিৰ সমাজৰ যুৱচামে কিমান দূৰ এই বস্তুখিনি বনাব পাৰিব এইটো সন্দেহ আছে। আহকচোন তেনেহ'লে আমি গতি কৰোঁ আমাৰ ভেলাঘৰ বনোৱা প্ৰক্ৰিয়াটোৰ মাজলৈ। এই ভেলাপুঁজি বা মেজি বনাওঁতে আমি প্ৰথমতে আমাৰ ঘৰুৱাভাৱে বনাওঁতে সাধাৰণতে এনেকৈ 4ডাল বাঁহ পুতি ল'লোঁ। এই বাঁহকেইডাল কাটি ধুনীয়াকৈ সুন্দৰকৈ 4টা গাঁত কৰি তাত বাঁহকেইডাল পুতিলোঁ। আমাৰ ইফালে এনেকৈ বনোৱা হয়। এইবিলাক যিহেতু লোক সংস্কৃতিৰ একতা সম্পদ, সেয়েহে লোক সংস্কৃতি বিভিন্ন ঠাইত বেলেগ ধৰণৰ হ'ব পাৰে, কিন্তু আমাৰ ইয়াত এনেকৈ বনোৱা হয়। এতিয়া সুন্দৰকৈ এই বাঁহেৰে দক্ষিণ অসমত টঙাল বুলি কয়, এই টঙাল তোলাই ওপৰত আমি বান্ধি দিম। বান্ধি দি কি কাম কৰিম এইবিলাক চাই থাকক। এনেকৈ সুন্দৰকৈ ইয়াত বান্ধি দিলোঁ। এতিয়া আমি আমাৰ এই মেজি বনোৱাৰ মূল পৰ্যায়লৈ যাম। এতিয়া ইয়াৰ ভিতৰে নৰা, ধান কটাৰ পিছত যিখিনি ৰৈ যায় তাক আমাৰ ইয়াত কথিত নাৰা বুলি কয়, কিন্তু নৰা বা খেৰ আদি দিয়া হয়। তেনেকৈ ভেলাপুঁজি অথবা মেজিৰ সৃষ্টি কৰা হয়। আহক এতিয়া আমি নৰাৰে এইটো পূৰ্ণ কৰোঁ। এইবিলাক নৰা পথাৰৰ পৰা আনিছোঁ আগতীয়াকৈ। এতিয়া এইবিলাক আমি ভেলাঘৰ বনোৱাত ব্যৱহৃত কৰিম। নৰাবিলাক এনেকৈ আমি ইয়াত বান্ধি দিম, অৰ্থাৎ ইয়াত ফুটা বাঁহ কেইডালত এনেকৈ বান্ধি দিব লাগে। এনেদৰে এতিয়া প্ৰায়খিনি সমাপ্ত হৈছে আমাৰ কাম এই ভেলাঘৰটো বনোৱাৰ। ইয়াৰ পিছত সৌন্দৰ্যৰ অলপ বঢ়োৱাৰ কাৰণে বা জুইৰ উত্তাপ বেছি সময় থকাৰ কাৰণে ইয়াৰ ওপৰত কলৰ শুকান পাত দিয়া হয়। আহকচোন এতিয়া কলৰ শুকান পাত দিওঁ, তাৰপিছত শেষত কেনেকুৱা ধৰণৰ আমাৰ ভেলাঘৰটো সৃষ্টি হৈছে তাক আপোনালোকক দেখুৱাম। শুকান পাত কল 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 এইডাল টানা টানা।
এই কলৰ পাতখিনি আমি সুন্দৰকৈ এতিয়া ইয়াৰ আগত বান্ধি লওঁ। বান্ধি এইখিনি মুণ্ডা বুলি কয়, অৰ্থাৎ মূৰ, ভেলাঘৰৰ মূৰত আমি দিম। তাৰ ওপৰত এটা ফুলো দিম, যিহেতু এইটো আমাৰ অসমীয়া সমাজৰ এক ধৰ্মীয় বিশ্বাসো হয়। সেয়েহে অগ্নি দেৱতাৰ পূজাৰ অৰ্থে ওপৰত এটা ফুল দেখা যায়। ইতিমধ্যে প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে। এতিয়া এটা সুন্দৰ নাৰ্জী ফুল আনিছোঁ। এই ফুলটো ওপৰত ভেলাঘৰৰ এখন ধেনু বনাই বা বিভিন্ন আকৃতিৰ বিভিন্ন বস্তু বনোৱা হয়, তাত এইটো ফুলটো দিম ধুনীয়াকৈ। তাৰপিছতে সম্পূৰ্ণ হৈ উঠিব সৰুকৈ বনোৱা আমাৰ পদূলিমুখৰ মেজি। এইটো ইয়াত দিম, ওপৰত দিয়াৰ লগে লগে ভেলাঘৰ সম্পূৰ্ণ হৈ উঠিব। এয়া আমাৰ ভেলাঘৰ সম্পূৰ্ণ হৈ উঠিল। ওপৰত সুন্দৰ এখন ধেনু, তাৰ ওপৰত ফুল, তাৰপিছত বাঁহ, নৰা, শুকান কলপাতেৰে নিৰ্মিত আমাৰ সৰু ভেলাপুঁজি। বৰ্তমান আধুনিকতাৰ লেলিহান শিখাই পুৰি নিয়া আমাৰ সমাজখনত এনেকুৱা আমাৰ জাতীয় পৰম্পৰাসমূহ বিনাশৰ পথত গৈ আছে। হয়তো 10 বা 5 বছৰ পিছত আমাৰ প্ৰজন্মই এইবিলাক নেজানিবই বনাবলৈ, যিহেতু সকলোবিলাক ছ'চিয়েল মিডিয়াতে ব্যস্ত থাকে। সেয়েহে জাতীয় পৰম্পৰাসমূহৰ বাবে যেন আমাৰ সময়ৰ অভাৱ ঘটিছে। সেয়েহে এইটো সিমান যদিও মোৰ সুন্দৰ হোৱা নাই, তথাপিও 10 বছৰ পিছত হয়তো এনেকৈ ছ'চিয়েল মিডিয়াৰ যোগেৰেই আমি চাব লাগিব আমাৰ জাতীয় পৰম্পৰাসমূহ। সেয়েহে আহক আমি সকলোৱে আমাৰ জাতীয় পৰম্পৰাসমূহ ৰক্ষা কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰক।